তো এইখিনি নৰসিংহ পাতটো মামাহঁতৰ লগত সহায় কৰি দিলোঁ পচলা বনালোঁ আৰু মাছৰ আঞ্জা। তো এইখিনি আৰু দালি। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল। চ' গাইজ, আজি এটা মিনি ব্লগ আনিছোঁ আপোনালোকৰ মাজলৈ। আশা কৰোঁ ব্লগটো চাই ভাল পাব। চ' ব'লক ষ্টাৰ্ট। চ' এইপিনে চাব পাৰি ইমান ৰ'দ দিছে, ৰ'দত মানে ক'তো ওলাব নোৱাৰি। এইপিনে গোলাপ ফুল কেইটামান ফুলিছে ইমান ধুনীয়া ধুনীয়া, এইটো ৰ'দতে মানে মুজি গ'ল আৰু ইমান গৰম দিছে। তো ইপিনে নেমু টেঙা ছিঙিবলৈ আহিলোঁ আৰু গছডালত দেখিলোঁ যে নেমু টেঙা এটাও নাই। আৰু এনেকৈ চাই দেখিলোঁ যে এটা কিবাকৈ লাগি আছে এটা, কিন্তু এইটো ছিঙিব নোৱাৰি, বহুতেই সৰু। চ' আৰু ভাবিলোঁ যে নালাগে আৰু। তো ইপিনে নৰসিংহ পাত কেইটামান ছিঙিলোঁ মাছৰ আঞ্জা বনাবলৈ। আৰু ইপিনে মাহী এজনী আহিলে, আইতাৰ লগত কথা পাতি আছে। আইতাই ইপিনে গম চনাই আছে আৰু ইপিনে মামাহঁতে আৰু আইতাই টিং দি আছে, কাৰণ বতাহ বৰষুণত টিংবোৰ গোটেই মানে ভাঙি পেলাইছিলে। তো সেয়া কৰি আছে। ইপিনে দিনৰ আহাৰৰ কাৰণে পচলা বনাব আৰু মাছৰ আঞ্জা, আৰু ইপিনে আইতাই শাক পাচলিখিনি কাটি আছে। ত' ময়ো অকণমান মামাহঁতৰ লগত সহায় কৰি দিলোঁ কাম কৰাত। ইমান গৰম। তো মাহীক ক'লোঁ একাপ চাহ বনাবলৈ। তো চাহটো খাই লওঁ, চাই থাকক। তো ইপিনে আইতাই ডালিম এৰাই আছে। তো ডালিম খাম, চাহটো প্ৰথম খাই লওঁ। তো দিনৰ কাৰণে আঞ্জা হৈ গ'ল বনোৱা, মাছ চব ফ্ৰাই কৰি দিলে। ইপিনে ভেদাইলতা আঞ্জাও হ'ল। এতিয়া কিবা কৰি চ' ইপিনে দুটা মেকুৰী বহি আছে, কাৰণ আজি যে ঘৰত মাছ বনাইছে, সিহঁতে গম পাইছে আৰু সিহঁতক দিব লাগিব বুলি সিহঁতে বহি আছে আৰু ইপিনে আইতাহঁতৰ ভাত খোৱা হৈ গ'ল। গাইজ, ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ আপোনালোকে চাই ভাল পাইছে, আৰু ভাল লাগিছে যদি লাইক শ্বেয়াৰ কমেণ্টছ কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' আজিৰ কাৰণে বাই বাই, আৰু নেক্সট মিনি ব্লগছ আৰু ডিফাৰেণ্ট টাইপছ অফ ভিডিঅ'ছ লগ পাম। বাই বাই, থেংক ইউ।